নিমাতীর বেদনা। কথা লক্ষ্মী বড়ুয়া, আবৃত্তি বন্তি দেৱী বৰা। নিমাতী, তুমি কান্দিছা, তুমি কান্দিছা নিৰলে। ৰাতিৰ নিৰ্জনতাই যেতিয়া ভুমুকি মাৰে তোমাৰ চৌপাশে, তোমাৰ চকুত বৈ যায় তপত চকুলো। সিদিনাৰ পৰা নিমাতী নহয়নে বাৰু? তুমি একেদৰে আছা সাক্ষী হৈ তাহানিৰ পৰা। অতীজৰে পৰা তোমাৰ বুকুৰ ওপৰেদি কিমানে বিশাল ব্ৰহ্মপুত্ৰ পাৰাপাৰ হৈছিল, অথচ তুমি কন্দা নাছিলা। সকলো ঠিকেই আছিল সিদিনালৈকে। হঠাৎ ঘটিল অবাঞ্ছিত ঘটনা। কাৰোবাৰ ভুলৰ বাবে হঠাৎ হুৱা দুৱা লাগিল নিমাতীৰ বক্ষত। নদীৰ বুকুত পাৰত যাত্ৰীৰ আতাহ জীৱন বচোৱাৰ। যাত্ৰীক বচাবৰ বাবে সজাই থোৱা লাইফ জেকেট কোনে কাক দিব? জীৱন সম্পত্তিৰ মূল্যই বা ক'ত সিদিনা? প্ৰায় শতাধিক যাত্ৰীৰ নাৱৰ পৰা পৰি ককবকাই থকা দৃশ্য মনত পৰিছেনে নিমাতী তোমাৰ? মনত পৰিছেনে পৰিমিতাৰ নিথৰ দেহৰ মৌনতা? মাতৃ আৰু পৰিয়াল স্বজনৰ চিঞৰ বাখৰ। কাৰো কথা কোনেও নুশুনে। নিজ মাতৃয়ে বিদায় দি গুৱাহাটী অভিমুখী হ'বলৈ নাপালে। বিক্ৰমজিতে জীৱন বচাবলৈ নাপালে। মাজুলীবাসীৰ ইন্দ্ৰেশ্বৰ বৰাই পত্নী আৰু আনক উদ্ধাৰ কৰি নিজক বিসৰ্জন দিলে ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতত। আয়ৈ দেহি নিমাতী, তুমি কিমান দিনলৈ এনেবোৰ কথা মনত ৰাখিবা? নিমাতী, তুমি জহি খহি গৈছা কালক্ৰমত। তোমাৰ বুকুতে খাই বৈ নুদুকা হৈ যাত্ৰীক মৃত্যুৰ মুখলৈ ঠেলি দিলে সিহঁতক তুমি জানো ক্ষমা কৰিব পাৰিবা নিমাতী? নোৱাৰা, মই জানো। যদি সকলোখিনিৰে মৃত্যু হ'লেহেঁতেন, তেতিয়াও তুমিয়েই সাক্ষী হ'লাহেঁতেন চিৰদিন চিৰকালৰ বাবে, নহয়নে নিমাতী? তুমি আৰু বেছিদিন কান্দিব নালাগে নিমাতী। ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হ'ব, টুলুঙা নাওবোৰ নোহোৱা হ'ব। কিন্তু সকলোৰে মানস পথত থাকি যাব অভিশপ্ত 8 ছেপ্টেম্বৰ 2021।